হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি বহুদিনৰ পিছত আকৌ এটা ঘৰুৱা ব্লগ, সম্পূৰ্ণ ঘৰুৱা ব্লগ এটা দিবলৈ খুজিছোঁ। আৰু এয়া জুই পুৱাই থকা সময়ত ৰাতি দুদিনমান আগৰ হয় বাৰু, কিন্তু ভিডিঅ'টো দিওঁতে অলপ পলম হ'ল। এতিয়া মই ভইচ অভাৰহে দিছোঁ। আৰু আমি পুৰিছিলোঁ চিকেন। ৰ'ষ্টাৰখনতে এনেকৈ চিকেন পুৰা হৈছিলে। যিহেতু শলখা যোগাৰ কৰা নহ'লে বাঁহৰ, গতিকে ৰ'ষ্টাৰখনতে এনেকৈ পুৰিছিলোঁ অলপমান বাটাৰ সানি। আৰু জুইও পুৱাইছোঁ, লগতে ভাবিলোঁ চিকেন পুৰিও খোৱা যাওক তেনেকৈ। আৰু মই চিকেন পুৰিলে সদায় অকণমান বইল কৰি লওঁ। আৰু জুইখিনি বেছি হৈছে আচলতে বাঁহখৰিৰ জুই, কাঠখৰিৰ অঙঠা জুই হ'লে বেছি ভাল হয় পুৰিবলৈ, কিন্তু উপায় নাই, তেনেকৈ পুৰিছোঁ আৰু খাম বুলি ভাবিছোঁৱে যেতিয়া। আৰু হোৱাৰ অকণমান আগতহে বাটাৰটো দিছিলোঁ অকণমান, আৰু চচ আনি থৈছোঁ লগাই খাবৰ কাৰণে। আৰু ধনিয়া গছবিলাক আমাৰ ঘৰৰে হয়, কিন্তু ফুলি গৈছে, এনেই সজাবৰ কাৰণেহে লোৱাৰ নিচিনা। আৰু লগতে আলু পোৰা হৈছে। এয়া আলু পোৰা আলুখিনি এবাৰ উলিয়াই চাইছোঁ হৈছে নে নাই, খাবৰ হ'বই অকণমান পিছত। আৰু এয়া চিকেনখিনি হৈ গ'ল পোৰা। এতিয়া আমি খাই চাম। আৰু যিহেতু ভালকৈ বইল কৰি লোৱাই হৈছে, গতিকে পোৰাৰ ফ্লেভাৰটোৰ কাৰণে অলপ পুৰি দিয়া হয়। বহুত বেছি ভালকৈ নুপুৰিলেও কথা নাই, কিন্তু যদি সিজাই লোৱা নহয় তেতিয়াহ'লে বহুত সময় লাগে পুৰোতে, সেইটো কাৰণে আচলতে সিজাই লৈছিলোঁ। আৰু ফাইনেলি এয়া হৈ গ'ল চিকেনৰ পিচ ৰেডি। পোৰা চিকেন বাৰ্বিকিউ আছামিজ ট্ৰেডিশ্যনেল ষ্টাইলত। এয়া চচ লগাই লৈছোঁ আৰু পোৰা মাংস খাবলৈ ৰেডি। জুই পুৱাই এয়া মজা বেলেগ আৰু ন। আলু পোৰা হোৱা নাই, খাব লাগিব অলপ পিছত, এইটো খাই লওঁ। মজা তামাম, পুৰা ধোৱা গোন্ধাইছে। আৰু বাটাৰটো দিয়াৰ পিছত পুৰি দিলে আৰু ধুনীয়া এটা ফ্লেভাৰ আহে, বহুত ধুনীয়া হৈছে। খাই লওঁ, তাৰপিছত আলু পোৰা খাবলৈ আছে। ইয়াত পোহৰটো অকণমান কম বাৰু দেই। আলু পোৰা হৈ গ'ল চাওক, এয়া ধুনীয়াকৈ সিজিছে। আৰু লগত ক'লা নিমখ লৈছোঁ, ক'লা নিমখত লগাই এতিয়া আলু পোৰাৰ জুতি লৈছোঁ। হেল্ল', আজি নেক্সট ডে হয়, আকৌ ৰাতিপুৱাতে লগ পাইছোঁ। আজি স্কুলো বন্ধ, দেওবাৰ, গতিকে ভাবিলোঁ আজি কাম এটা কৰোঁ। হেনা পেকেট এটা যে আনি থৈছিলোঁ, পুষ্পা হেনা হয় এইটো। আৰু এই হেনাৰ পেকেটটো গুলি ল'লোঁ, আৰু চুলিৰ ৰংবোৰ গুচি গৈছে ন আগতে কালাৰ কৰা, আৰু গতিকে এতিয়া মই পুষ্পা হেনাটো লগাই ল'লোঁ গোটেইখিনি চুলিত। আৰু ৰিজাল্টটো চাব অকণমান পিছত। এয়া ধুই আহিছোঁ, ভিজা হৈ আছে, তথাপিও ৰংটো ধৰিব পাৰিছে নিশ্চয়। মই গোটেই ভিডিঅ' আৰু দীঘলীয়া কৰি থকা নাই। আৰু এয়া শুকোৱাৰ পিছত একেবাৰে দেখাইছোঁ চাওক, ধুনীয়া কালাৰটো হৈ গৈছে। কোনোবাই যদি বিচাৰে এনেকৈ এবাৰ কালাৰ কৰাৰ পিছত যিখিনি ঠাইত কালাৰ কৰিছিলে তাত কিন্তু এনেকৈ হেনা ব্যৱহাৰ কৰিব পাৰে, খুব ধুনীয়া ৰং হয়। কাৰণ এবাৰ কেমিকেল মাৰাৰ পিছত আকৌ কিছুমানে মন নকৰে নহয় জানো কেমিকেল ইউজ কৰিবলৈ, গতিকে এনেকৈ প্ৰাকৃতিক হেনাও ব্যৱহাৰ কৰিব পাৰে। খুব ধুনীয়া ৰং হৈছে। এনেকুৱা হয়, কেমিকেলৰ যিবিলাক কালাৰ হয় সেইবিলাক আৰু নেচাৰেলৰ কেতিয়াও একেলগে তুলনা নহয় জানো, গতিকে ইউজ কৰি চাব পাৰে। কিন্তু দুপৰীয়া সময় আৰু আহি পাই গ'লোঁ মাহঁতৰ ঘৰ। আৰু চুলিখিনি যে আজি কালাৰটো কৰি মই বহুত বেছি ছেটিছফাই, গতিকে ভাল লাগি আছে। আৰু বাবুৰ লগত অকণমান টাউনলৈ ওলাই আহিছোঁ আজি। টাউনত কাম অলপো আছে, আৰু লগতে ইয়াতে বহিছে হেমবৰুৱা হলত ভোগালী মেলা, তেজপুৰৰ হেমবৰুৱা হলত। গতিকে ভোগালী মেলাৰ দোকানবোৰ ভালকৈ খোলাই নাই। আমি ৰাতিপুৱাই আহিলোঁ, গতিকে ভালকৈ চাবলৈ নহ'লে। আকৌ ঘৰত আহিলোঁ আৰু কমলা লৈ আহিছিলোঁ, কমলা খালোঁ গোটেইকেইটাই বহি। এইখিনি সময়ত অকণমান ভিডিঅ' কৰিছিলোঁ, কিন্তু দেউতাৰ পিছফালে ৰ'দটো থকাৰ কাৰণে ভালকৈ দেউতাৰ মুখখন নাহে, গতিকে ভিডিঅ' কৰি আমি হাঁহি আছিলোঁ এনেকৈ। এইখিনিও লগতে সংলগ্ন কৰি দিলোঁ, যিহেতু গোটেইকেইজন আছিলোঁ ভিডিঅ'টোত। তাৰপিছত অকণমান সময় মই লাগিলোঁ আমাৰ টিকলা এইকেইটাৰ লগত। ইহঁতে যেতিয়া মই আহোঁ ঘৰৰ পৰা আঁতৰ নহয়, এনেও থাকে বাৰু, মাহঁতৰ মৰম কৰে যে ভাত পানী দি থাকে, গতিকে থাকে। কিন্তু মোক বেছি আখৈ পায়, গাত জঁপিয়াব খুজি আছে, দেখিছে চাগে। হাতেৰে চুই তুই থাকোঁ যে বৰ ভাল পায় খেলি থাকিলে। ইহঁতেও মানুহৰ পোৱালিৰ নিচিনাই, সৰু পোৱালিৰ লগত যেনেকৈ খেলিলে ভাল পায়, ইহঁতৰ লগত মই লাগি থাকোঁ যে মোৰ লগতো লাগি থাকে। আৰু ইয়াতে আচৰিত বস্তু এটা দেখাইছোঁ চাওক, ইফালৰ যিটো সোঁহাতে আছে তাৰ এডাল চেলাউৰি আছে চাওক, ধুনীয়া হয়। আৰু ভাত বনালে মায়ে, ভাতৰ লগত আছিলে মাছ ভাজি, লগতে পালেং শাক, বিলাহীয়ে মাছে তৰকাৰী বনাইছিলে, যিটো মই বহুত বেছি ভাল পাওঁ। আৰু সৰু মাছ আছিলে, এইবোৰ নদীৰ মাছ। আৰু সন্ধিয়া সময়ত অকণমান এক্সাৰচাইজ কৰিলোঁ।
আৰু আজিকালি এক্সাৰচাইজো কৰা নহয়, খোজো কাঢ়া নহয়, গতিকে ফেটছ বহুত বাঢ়িছে আৰু ফেটছ বাঢ়িলে বেমাৰ হয় বুলিহে ভয় লাগে। গতিকে অকণমান যি পাৰোঁ সামান্যকৈ কৰিলোঁ। তাৰপিছত আৰম্ভ হ'ল পাকঘৰৰ কাম। পাকঘৰত আহি মই ভাজিবলৈ লৈছোঁ চন্দ্ৰপুৰি। মাও আছে, মায়ে বেলি বেলি দিছে, মই ভাজি আছোঁ। আৰু এয়া হ'ল চিংৰাখিনি গৰম কৰিব লাগিব। আজি মই বনাই আছোঁ দেই পিঠা। জোনবিৰি পিঠা বুলিও কয় এইটো ন, চন্দ্ৰপুৰি বুলিও কওঁ। আৰু এতিয়া পৰিলে হয় চাহখিনি। এয়া চাহ উতলি উতলি আহিছিলে আৰু মাহঁতৰ গাখীৰ চাহ, আমাৰ হ'ব গাখীৰ পানী। চিংৰাখিনি যে দেখাইছিলোঁ আচলতে বেছিকৈ কিনা হৈছিল কাৰণে এতিয়া মানে ঠাণ্ডাও হৈ গৈছে, খোৱাও হোৱা নাই। আৰু ভাজিখিনি যে ঠাণ্ডা হ'লে খাই মানে বহুত বেয়া লাগে, সেইটো কাৰণে আকৌ এবাৰ তেলত ভাজিছোঁ। আৰু চাহখিনি এয়া উতলিছে, খাবলৈ হ'ল আৰু চন্দ্ৰপুৰি আৰু চিংৰাৰ লগত। এয়া লৈ আহিলোঁ খাবলৈ। আৰু চিংৰাৰ লগত মোৰ চচ বা চাটনি নহ'লে যে নহয়েই, মানে ভাল নাপাওঁ। আকৌ এতিয়া কেঁচা চানা খাম। আৰু মই মেগীও বনাই থৈছোঁ, এতিয়া মেগীও খাব আছে। ইয়াত আহিলে মানে সন্ধিয়াৰ পৰা খালি খোৱাই হৈ থাকে। ইয়াত আহিলে জ্বলা দি পুৰা মেগী বনাইছোঁ, খাবলৈ মন গৈ আছিলে নুডলছ। এয়া আহি গ'ল মেগী আৰু কেঁচা চানা, একেলগে খাম মই চব। আনিছোঁ, এতিয়া খাই লওঁ এইখিনি আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। এক্সাৰচাইজ যিমানহে কৰিলোঁ তাতকৈ বেছিকৈ খাই দিলোঁ মই, একো কামত নাহিব। আৰু তথাপিও ভাল লগা বস্তুবিলাক এতিয়াই নকৰিলে পিছত আৰু নোৱাৰিম ন, বুঢ়া হ'লে খাব নোৱাৰিবও পাৰোঁ। এতিয়া মন গৈছে খাই লওঁ, গতিকে খোৱাৰ লগত কম্প্ৰমাইজ নহয় প্ৰথম কথা। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এনেই কিবা কিবি অকণমান দেখালোঁ, যদিহে ভাল পালে লাইক এটা কৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।